নমস্কাৰ যশস্বী ব্লগ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দেহাটো বৰ এটা ঠিক নাই আৰু অকণমান ব্যস্তও হৈ আছিলোঁ, সেইটো কাৰণে এইকেইদিন ভিডিঅ' দিব পৰা নাই। যিহেতু পবিত্ৰ ভাদ মাহ উপলক্ষে সকলোতে নাম কীৰ্তন ভাগৱত পাঠ হৈ আছে। আমাৰ গাঁৱৰ নামঘৰতো ভাগৱত পাঠ হৈ আছে আৰু আমি দুয়োজনে মনতে সংকল্প লৈছিলোঁ যে এই ভাগৱত পাঠতেই ভকত বৈষ্ণৱক এসাঁজ অন্ন খুওৱাৰ কথা। আৰু যোৱা শনিবাৰৰ দিনাখন শনিবাৰে ৰাতি আমি এই সিদ্ধভাগ দিবলৈ বুলি নামঘৰলৈ আহিলোঁ। তাৰে কিছু দৃশ্য আপোনালোককো দেখালোঁ। আজি কি হৈছে কৈ দিয়ক, কি হৈছে কৈ দিয়ক। আজি নামঘৰত ভাগৱত হৈছে, ভাগৱততে অনুমতি দিব খুজিছোঁ। ভণ্টি আপোনালোকে মোৰ আগৰ ব্লগবোৰ দেখি আছে, মই নাই তাইও এই শেহতীয়াকৈ আহিছে দেই। কৈ দিয়া আজি নমস্কাৰ। Mati